নমস্কাৰ অনলাইন অসমীয়া ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ আহক আজি আমি জানো কিদৰে আপোনাৰ এণ্ড্ৰইড মোবাইলত অসমীয়া লিখিব পাৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে যদি আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিলে অহৰহ আমাৰ চেনেলত আপুনি অসমীয়াত খবৰ অসমীয়াত টেকনিক্যাল ভিডিঅ' আৰু অসমীয়াত যিকোনো ধৰণৰ এণ্টাৰটেইনিং ভিডিঅ' আপুনি চাব পাৰিব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি যদি আপোনাৰ মোবাইলত অসমীয়াত যদি আপুনি লিখিব বিচাৰে তেন্তে আপোনাৰ মোবাইলত থকা প্ৰথমে আপুনি গুগল প্লে ষ্ট'ৰ অন কৰক গুগল প্লে ষ্ট'ৰ অন কৰাৰ পিছত আপুনি ইয়াতে চাৰ্চ কৰক ৰদালি কীবৰ্ড বুলি RODALY হয় ৰদালি কীবৰ্ড বুলি চাৰ্চ কৰিলে আপুনি ঠিক সেইটোৱে দেখা পাব এতিয়া আপুনি এই এপটো ইনষ্টল কৰি ল'ব মই যিহেতু ইনষ্টল কৰা আছে সেয়ে মই আপোনাক ইয়াত অ'পেন কৰি দেখুৱাম ৰদালি কীবৰ্ডটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰিলে আপুনি ঠিক সেইদৰে আপুনি দেখা পাব ইয়াতে আপুনি আপোনাৰ মোবাইলত যদি অসমীয়া লিখিব বিচাৰে তেন্তে ইয়াতে কিছুমান আপুনি ছেটিং কৰিব লাগিব এই ছেটিংটো আপুনি এইটো কৰিব যে ইয়াতে আপোনাৰ ইয়াত 3 নম্বৰ ঠাইত লিখা আছে এনাবল ৰদালি কীবৰ্ড এই এনাবল ৰদালি কীবৰ্ডত আপুনি ক্লিক কৰি এনাবল কৰি দিয়ক আপুনি যদি প্ৰথমে আপুনি যদি এনাবল ৰদালি কীবৰ্ড ক্লিক কৰে তেন্তে ইয়াতে থাকিব আপুনি তেতিয়া ইয়াতে ৰদালি কীবৰ্ডটো ঠিক এইদৰে অন কৰিব তাৰপাছত আপুনি পিছলৈ ঘূৰি যাব তাৰপিছত আপুনি চাইন আপ লিখা থাকিব যে সেট ৰদালি ডিফল্ট কীবৰ্ড বুলি আপুনি তাত ক্লিক কৰক তাৰপিছত ইয়াতে আপুনি তলত থকা আপুনি অসমীয়া ৰদালি কীবৰ্ডটোত ক্লিক কৰি সেট কৰি দিয়ক এতিয়া দেখিব যে আপুনি আপোনাৰ মোবাইলত অসমীয়া লিখিব পৰা হ'ব উদাহৰণস্বৰূপে আপুনি মই ইয়াত আপোনাক দেখুৱাই দিছোঁ মই যিহেতু ছেটিং কৰি অলৰেডি ৰদালি কীবৰ্ডটো ছেট কৰিছোঁ এতিয়া আপুনি ইয়াত চাব পাৰিব মই যিকোনো ধৰণৰ লিখিব বিচাৰিলে অসমীয়াত মোৰ কীবৰ্ডটো ওলাব চাওক মোৰ কীবৰ্ডটো এতিয়া অসমীয়া হ'ল আপুনি এতিয়া ইয়াত বিচাৰিলে অসমীয়াত যিকোনো ধৰণৰ কথা লিখিব পাৰিব এনেদৰে আপুনি আপোনাৰ মোবাইলত অসমীয়াত লিখিব পাৰিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আশা কৰোঁ সেই সৰু ভিডিঅ'টোৱে আপোনাৰ কিছু প্ৰকাৰ হ'লেও কিছু কথা আপোনাক জ্ঞান দিলে আপুনি যদি এই ভিডিঅ' চাই কিবা শিকিব পাৰিলে তেন্তে লাইক কৰিব কমেণ্ট কৰি আমাক পৰামৰ্শ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত আপোনালোকক আমি অনুৰোধ কৰিম যে এনেধৰণৰ যিকোনো ভিডিঅ' আপুনি চাবলৈ আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক